चिपाझर में सरकारी स्कूल का स्वागत योग्य कदम। पुनिया प्राथमिक विद्यालय में बिहू नृत्य कार्यशाला का समापन। चिपाझर शिक्षा खंड में ढेकीपारा सीआरसीसी के तहत पुनिया प्राथमिक विद्यालय की पहल के तहत आगामी असमिया के बापोटी साहुन बहाग बिहू के अवसर पर 11 मार्च से 16 मार्च तक 5 दिवसीय बिहू नृत्य कार्यशाला आयोजित की गई। स्कूल की प्रधानाध्यापिका मिताली दास की पहल पर और डीएसआर ढेकीपारा और घोराबंधा सीआरसी प्रणब कुमार डेका के सहयोग से चिपाझर के प्रशिक्षक निखिल कुमार नाथ, हिरकज्योति नाथ और मधुरिया शर्मा ने अपनी अनूठी कला शैली के साथ लापता पैर के नीचे छात्रों को बिहू नृत्य का प्रशिक्षण दिया। कार्यशाला में बिहू नृत्य के अलावा वाद्य यंत्रों को ड्रम, पेपा, ताल और गगना बजाने का भी प्रशिक्षण दिया जाता है। कार्यशाला में 800 छात्रों ने भाग लिया। कार्यशाला का समापन हुआ, जिसमें प्रणब कुमार डेका, ढेकीपारा सामग्री केंद्र के समन्वयक और भुवनेश्वर सैकादेव विद्यालय के सेवानिवृत्त प्रधानाध्यापक ने भाग लिया। नमस्कार, मैं मिताली दास, पुनिया प्राथमिक विद्यालय प्रधान शिक्षयित्री और आमार ए पुनिया प्राथमिक विद्यालय उद्योगत जुआ 11 मार्चर পৰা 16 मार्चলৈ आमार एखनि बिहू नृत्यर कर्मशाला आयोजन करा হয়। आमार समूह छात्र छात्रीर सह विद्याधनिक शिक्षार प्रति आमी लक्ष्य राखि पेला এই কৰ্মশালাখন অনুষ্ঠিত কৰোঁ। লগতে বিহু প্ৰকৃত বিহু কি আৰু ইয়াৰ আমাৰ যি অসমীয়া বাপতি সাহন আমাৰ বিহু বহাগ বিহুৰ যি প্ৰকৃত বিহু আমাৰ পথাৰৰ বিহুৰ পৰা গছৰ তলৰ বিহুৰ পৰা যি মঞ্চ বিহুলৈ ৰূপান্তৰিত হ'ল, প্ৰকৃত বিহু কি আছিলে আমাৰ নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসমূহ বহুতেই নাজানে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই বিহু কৰ্মশালাখন আয়োজিত কৰিছিলোঁ। তাত এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰে, লগতে বাৰুকৈয়ে উপকৃত হয় আৰু মানে আমি দেখিবলৈ পাইছোঁ আমাৰ বিদ্যালয়ে নহয় অকল এই অঞ্চলৰ সমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত যোগদান কৰে। ভৱিষ্যতে আমি ভাবিছোঁ এই 5 দিনৰ কৰ্মশালাটো আমি 10 দিনলৈ আগবঢ়াই দিম অহা বছৰলৈ। আৰু এই বিহু আমাৰ প্ৰকৃত বিহুৰ যি তাত সুন্দৰ ৰূপে তেখেতসকলে জানিবলৈ সক্ষম হয়। লগতে সম্পূৰ্ণ বাদ্যযন্ত্ৰ ঢোল, পেঁপা, গগনা, তাল এয়াও শিক্ষা প্ৰদান কৰা হয়। আমাৰ চিপাঝাৰ অঞ্চলৰে বিখ্যাত বাঁহীবাদক হিৰকজ্যোতি নাথ, নিখিল কুমাৰ নাথ, মাধুৰ্য শৰ্মা তেখেতসকলে প্ৰশিক্ষণ দিয়ে আৰু এই সমগ্ৰ বিহু কৰ্মশালাটোৰ প্ৰতি সঁহাৰি জনাই আমাৰ পুনিয়াবাসী ৰাইজ, গৰৈমাৰাবাসী ৰাইজ তেখেতসকলে এই কৰ্মশালাত আপ্লুত হয় আৰু আনন্দিত হয়। লগতে বিদ্যালয়লৈ কৃতজ্ঞতা প্ৰকাশ কৰে আৰু আগবাঢ়ি যোৱা সদায় কামনা কৰিম বুলি তেখেতসকলে কয়। এই আমাৰ বিহুৰ কৰ্মশালাৰ মানে প্ৰথম উদ্যোগ চিপাঝাৰ শিক্ষা খণ্ডৰ আমাৰ পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ জৰিয়তে ভৱিষ্যতলৈ ভাবিছোঁ আমি পুনৰ এনেকুৱা ধৰণৰ কৰ্মশালা আমি আয়োজন